মই চাহ খাই আছোঁ। চাহ দাদাজনে খুব ধুনীয়া চাহ বনাই ইয়াতে, ৱেষ্ট ছাইডৰ কাষতে একদম তলতে। বঢ়িয়া চাহ বনাই, খালে গম পাব। গুড মৰ্ণিং এভৰিৱান। আজি মাক লৈ আহিলোঁ আকৌ হস্পিটেলত দেখাবলৈ, মানে ক'ত দেখাই আছোঁ সেইটো দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। বৰচালি পাৰ হৈ পেলাই জাষ্ট লেফ্ট ছাইডে ৱেষ্ট ছাইড বুলি এটা মল আছে, ৱেষ্ট ছাইডৰ কাষতে আছে ছাইড প্লাছ, সেই ছাইড প্লাছতে দেখাব আহিছোঁ। চাৰি নম্বৰ ফ্ল'ৰত আছে হস্পিটেলখন। খালি আপোনালোকক মই হেৰি দেখাব নোৱাৰিম, মানে য'ত অপাৰেশ্যন হয় সেইখিনি দেখাব নোৱাৰিম। বাকী জাষ্ট ভিতৰটো আৰু ৰিচেপশ্যন এৰিয়াটো সৰু জেগা, বহুত বেছি ডাঙৰ জেগা নহয়। অপাৰেশ্যন এৰিয়াটো দেখিলেহে গম পাম একচুৱেলি কিমান ডাঙৰ। গুড মৰ্ণিং। এইটো এটা লাউঞ্জ এৰিয়া, ইয়াতে কিবা একচুৱেলি মোক ইণ্টাৰভিউটো ল'বলৈ পাৰ্মিশ্যনটো ইয়াতে পাতিছিলোঁ, মই কথাটো ইয়াতে কৰিছিলোঁ। কোনোবাই বাচ্ছা চাচ্ছা লৈ আহিলে খেলিব পাৰিব আৰু ইয়াতে। এইটো মেচিনত আইৰ প্ৰেছাৰটো জোখে। আচ্ছা ঠিক আছে। অঁ এখেতে কিছুমান বেছিক বস্তু টেষ্ট কৰে, তাৰপিছত ৰিপৰ্ট এটা বনায়, তাৰপিছত ডক্টৰলৈ পঠাই দিয়ে সেইটো ৰিপৰ্ট। আমি একচুৱেলি ছাৰক দেখুৱাই আছিলোঁ, সঞ্জীৱ বৰুৱা নহয় ছাৰক। ছাৰ আজি নাই, ছাৰ মানে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে তেজপুৰত পঢ়ে আৰু তেওঁ আগতে তাতে প্ৰেক্টিছ কৰিছিলে। এতিয়া ছাৰৰ ৱাইফ থাকে জয়শ্ৰী বৰুৱা, তেখেত থাকিব আৰু তেখেতকে দেখাব লাগিব এতিয়া। গুড মৰ্ণিং। কেনেকৈ আপোনাৰ বিষটো কমিছে নে নাই? অকণমান কমিছে ন? মেডিচিন দুইটা দি আছে, এটা দুইটা চকুত, এটা অকণ মোৰ চকুত দি আছে ন? আৰু মূৰৰ বিষটো হয় কেতিয়াবা, মাজে মাজে হয়। কিন্তু এইটো জেগাটো হৈ থাকে, সেইটো কনষ্টেণ্টলি থাকে ন? আচ্ছা, অকণমান পিছুৱাই দিব। এই চকুটোও কিন্তু বিষায়, এইটোও বিষায়, এইটোও বিষায়, এইটোও বিষায়, বিষায় কিন্তু দুইটা চকু মিলি চিধা চাব দেই। তললৈ চাব প্লিজ, চিধা চাব। ডাঙৰকে মেলি দিয়ক। এইফালে পেইন চেইন নাই একো ন? এইফালে একো ডিছকমফৰ্ট নাই? ওপৰলৈ চাওক।
আৰু জ্বলা পোৰা নিচিনা কৰে নেকি মাজে মাজে সেইবোৰ একো নাই ইৰিটেশ্যন কিবা থাকা নিচিনা খচখচনি কেতিয়াবা কিন্তু নকৰাকে নাথাকে মাজে মাজে হয় ন আচ্ছা মেডিচিন আপোনাৰ সেইকেইটাই কণ্টিনিউ থাকিব দেই আই ড্ৰপ কেইটা ড্ৰপ কেইটা জাষ্ট হেৰিকেইটা ড্ৰপ কেইটা কিন্তু আপুনি দিয়ে থাকিব লাগিব আৰু যোনটো পষ্টিৰিয়ৰ ষ্টেফাইলোমা যোনটো আছে পিছফালে যে অলপ বহলি আছে সেই প্ৰব্লেমটোতো আছেই সেইটো থাকিবই আৰু সেইটো টেনশ্যন ল'ব নালাগে সেইটো এনেকুৱা নহয় যে সেইটো আৰু এতিয়া বাঢ়ি যাব বা কিবা হ'ব হা আৰু প্ৰেছাৰটো কণ্ট্ৰলত আছে খালি মেডিচিন কেইটা দি থাকিব লাগিব নহ'লে আকৌ বাঢ়ি গ'লে সেই পেইনটো হ'ব পাৰে আপোনাৰ দেই আপুনি প্লিজ So when মাৰ এক্সাক্টলি হৈছে কি বা মাৰ যিটো প্ৰব্লেম হৈ আছে সেইটো যদি কোন ভিউৱাৰ্ছক যদি এডুকেট কৰে আপুনি আচ্ছা বা সেইটো কাৰণে কেনে মানে কি কেয়াৰ ল'ব লাগিব এখেতৰ যোনটো প্ৰব্লেম হৈছে যোনটো আমি গ্লকমা বুলি কওঁ গ্লকমাৰ সজাগতাটো একচুৱেলি বহুত দৰকাৰ দেই কাৰণ কি গ্লকমাটো আমি কি কওঁ চাইলেণ্ট থিফ অফ চাইট মানে মনে মনে আহি পেলাই দৃষ্টিটো চুৰ কৰি লৈ যায় ইয়াত কি হয় পেচেণ্টজনৰ ইনিচিয়েলি যেতিয়া আৰম্ভণি হয় তেতিয়া না বিষ হ'ব না চকু ৰঙা কৰাও নহ'ব পাৰে পানী ওলোৱা প্ৰব্লেমো নাথাকিব পাৰে পেচেণ্টজনে গমেই নাপায় তাৰমানে এতিয়া ধৰক আমি আপোনাৰ লগত মই কথা পাতি আছোঁ এখেত যে ছাইডত বহি আছে ছাইডত মোৰ কম্পিউটাৰটো আছে এই গোটেই বস্তুখিনি আমি দেখা পাই থাকোঁ এটা বস্তুলৈ ফিক্স কৰিলেও আমাৰ এটা এৰিয়া এটা থাকে যোনখিনি আমি দেখা পাওঁ এই বস্তুটো গ্লকমাত কি হয় লাহে 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 আহি পেলাই কনষ্ট্ৰিক্ট হৈ যায় আমি এতিয়া নৰ্মেলি যেতিয়া পঢ়িব দিওঁ সন্মুখত পেচেণ্টজনে দেখা পাই থাকিব কিন্তু ছাইডৰ বস্তুবোৰ লাহে লাহে ছাইডৰ অৰ্বিটো কমি আহিছে পেৰিফেৰেল ভিজনটো কমি যায় আৰু চকুৰ তাৰ লগতে কি হয় চকুৰ প্ৰেছাৰটো বাঢ়ি যায় আৰু চকুৰ প্ৰেছাৰটো বঢ়াৰ লগত তাত দুটা আছে আমি এটা হ'ল অ'পেন এংগল গ্লকমা বুলি কওঁ এটা হ'ল এংগল ক্ল'জাৰ গ্লকমা ঠিক আছে সেইটো দুটা চাইণ্টিফিক এৰিয়াত মই ইমান ডিটেইলছত নাযাওঁ আৰু কিন্তু দুইটা ক্ষেত্ৰতে কি হয় চকুৰ প্ৰেছাৰটো বাঢ়ি যায় আৰু দৃষ্টিশক্তিটো লাহে লাহে পেৰিফেৰীৰ পৰা কমি আহি যায় এতিয়া এখেতৰ ক্ষেত্ৰত আমাৰ ইয়াত নহয় তেখেতৰ গ্লকমা চাৰ্জাৰী কৰা হৈছে গ্লকমা চাৰ্জাৰী কৰাৰ পিছতো কেতিয়াবা এনেকুৱা ষ্টেজ আহে কিছুমান পেচেণ্টত য'ত মানে আমি চাৰ্জাৰীটো আমি প্ৰেছাৰটো কমাবলৈ কৰিলোঁ কিন্তু তাৰ লগতে ঔষধৰো প্ৰয়োজন হয় কেতিয়াবা তো এতিয়া চাৰ্জাৰী কৰাৰ পিছতো আমি তেখেতক এণ্টি গ্লকমা মেডিচিন দি থৈছোঁ আৰু সেইটো কাৰণে তেখেতৰ পেইন অকণমান ৰেডনেছ সেইটো কমিছে তাৰ লগতে আৰু এটা প্ৰব্লেম আছে পষ্টিৰিয়ৰ ষ্টেফাইলোমা বুলি কওঁ পিছফালৰ চকুটো তাৰমানে এটা বলৰ নিচিনা পিছফালৰ অংশটো অলপ বেছি বহলি আছে এইটো আমি ঠিক কৰিব নোৱাৰোঁ এইটো এটা যোনটো এটা হেৰি আছে জন্মগত এটা প্ৰব্লেম আছে ডিফেক্ট আছে সেইটো তেখেতৰ থাকিবই এতিয়া কণ্ট্ৰল আমি কৰিব পাৰোঁ যোনটো প্ৰেছাৰটো তো প্ৰেছাৰটো এতিয়া তেওঁৰ কণ্ট্ৰলতে আছে মেডিচিন তেওঁ ৰেগুলাৰলি চিনচিয়াৰলি ইউজ কৰি আছে মেডিচিন খালি কণ্টিনিউ ৰাখিব লাগিব আৰু গ্লকমা মেডিচিন আমাৰ এনেকুৱা নহয় যে এদিন দিলোঁ বা এমাহ দিলোঁ বা ছমাহ দিলোঁ কেতিয়াবা আমি লাইফ লং মেডিকেশ্যনছত ৰাখিব লাগে আৰু পেচেণ্টৰ এটা ভুল ধাৰণা কি হয় যে মই ঔষধটো দিছোঁ মোৰ দেখোন ভিজনটো ইম্প্ৰুভ হোৱা নাই ভিজনটো ইম্প্ৰুভ কৰাবলৈ নহয় ভিজনটো যাতে সিমানতে আমি মেইনটেইন কৰিব পাৰোঁ প্ৰেছাৰটো যাতে সিমানতে ৰাখিব পাৰোঁ যাতে আৰু দৃষ্টিশক্তিটো আৰু কমি নাযায় দেই সেইকাৰণে আপোনাৰ হেৰিয়াত আপোনাৰ এতিয়া ঠিকে আছে প্ৰেছাৰটো নৰ্মেলি আছে বাকী কমপ্লেইনছবোৰ ৰিলিফ পাইছে তো আমি এনেকৈ মেডিকেশ্যনত ৰাখিম আৰু প্ৰেছাৰটো জুখিবলৈ মাজে মাজে আমি ফ'ল' আপত ৰাখিম আৰু তেখেতক ফ'ল' আপত থাকিলে হ'ব এতিয়া ইমিডিয়েটলিটো একো প্ৰয়োজন নাই ইমিডিয়েটলি প্ৰয়োজন নাই পষ্টিৰিয়ৰ ষ্টেফাইলোমাৰ কাৰণে চাৰ্জাৰী কৰিবলৈ প্ৰয়োজন নাই চ' দেখিলে আপোনালোকে কি ক'লে ডক্টৰে চ' যোৰহাটত যদি কোনোবাই দেখাব বিচাৰে চকু চ' ইয়াত আহিব পাৰে হস্পিটেলত এইখন মানে চাইড প্লাছত আৰু ইয়াৰ বিশেষকৈ কাউন্সেলিংটো বহুত ভাল যিটো বস্তু বহুত ইম্পৰ্টেণ্ট চ' ঠিক আছে এইখিনিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে থেংকছ নেক্সট ব্লগত লগ পাম টিল দেন টেক কেয়াৰ বাই বাই